হেল্ল' মৰমৰ বন্ধুসকল, বহুত দিনৰ বিৰতিৰ পাছত আজি মই আহিছোঁ ক'ব লাগিব ইউটিউবত। মানে কি হ'ল, মোৰ গাটো অকণ ভাল নহয়, সেইটো কাৰণে মই ভিডিঅ' মানে আপলোড কৰিব পৰা নাছিলোঁ। আৰু আজি কাতি বিহু যিহেতু, সেইটো কাৰণে অকণমান নিজে অকণমান এয়া ৰেডি অকণমান হৈ লৈছোঁ আৰু দিও দিছোঁ। আৰু যিহেতু মোৰ বিয়াৰ পাছত প্ৰথম কাতি বিহু আৰু গা ভাল নহয় কাৰণে বৰ বেছি মই সাজি কাচি থাকিবও পৰা নাই বাৰু। আপোনালোকে অসমৰ ৰাইজেতো জানেই কাতি বিহু কিহৰ কাৰণে উদযাপন কৰা হয়। কাতি বিহু কঙালী বুলি কওঁ। আমাৰ তিনিটা বিহুৰ ভিতৰত কাতি বিহুৰে অন্যতম এটা। আৰু সেইটো কাৰণে কাতি বিহুত আমি বিশেষকৈ মানে পথাৰত বেছি চাকি দিয়া হয়, যাতে সেই চাকিৰ পোহৰ মানে পোক নধৰে, যাতে পথাৰত মানে শস্যবিলাক ভালকৈ থাকে। মংগলৰ কাৰণে, শস্যবিলাকৰ মংগলৰ কাৰণে, যিহেতু আমি সেইখিনিৰ পৰাই খাওঁ, সেই মংগলৰ কাৰণে আমি পথাৰত দিওঁ। আৰু আমাৰ খেতি নাই, যিহেতু খেতি কৰা নহয়, সেইটো কাৰণে পথাৰত মানে দিব পৰা নগ'ল, মই চাকি দিব নোৱাৰোঁ। ঘৰতে আছে, তুলসী তলতো দিয়া হয়। আৰু তুলসী তলত মানে ঘৰতে তুলসী এজোপা আছে, সেই তুলসী তলত এতিয়া মই চাকি দিম আৰু আপোনালোকক দেখাম। আৰু আয়োজন তেনেকৈ বিশেষ একো নাছিলে, মায়ে কৰিছে অকণমান সৰু সুৰাকৈ, মানে শৰাই এখন দিব বিহু বুলি। এইটো হৈছে মিঠাই, আমাৰ হিৰৰে মিঠাই আনিছে, কি মিঠাই আনিছে নাজানো, মই ভিতৰত থৈ দিওঁগৈ এইটো। আৰু এটা বস্তু মই পাহৰিছিলোঁ, সেইটো হৈছে বিহু বুলি ক'লে আমাৰ এই গামোচাখন থাকেই লগত, আৰু এইখন মই পাহৰি গৈছিলোঁ ল'বলৈ, সেইটো কাৰণে এতিয়া উলিয়াই লৈ লৈছোঁ। একদম নতুন আৰু একদম উলিয়াইছোঁ ধুনীয়াকৈ, নতুনকৈ একদম নিউকৈ লৈ লওঁ বিহু যেতিয়া। আৰু কাপোৰো মই অৱশ্যে নতুনেই পিন্ধিছোঁ, সস্তীয়া হ'লেও। এতিয়া মই গামোচাখন লৈ ল'লোঁ, গামোচাখন লৈ ল'লেহে একদম বোৱাৰী বোৱাৰী লাগিব আৰু লক্ষ্মী বোৱাৰী ন। তো এতিয়া যাওঁ আৰু ভিতৰলৈ, আৰু মই চাকি তাকি দিওঁগৈ। এতিয়া পূৰা একদম আন্ধেৰা আহি ছায়া আহে। আৰু এইফালে আছে তুলসী গছজোপা, এইজোপা ইয়ালৈকে। এইফালে আমাৰ হিৰ কেনেকুৱাকৈ আছে একদম ইয়াৰ এতিয়া ৰিচেণ্ট একদম পথাৰৰ পৰা কাম কৰি ঠাণ্ডা হৈ আছে। মৰমৰ বন্ধুসকল, চবেই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব দেই, আমাৰ বাইদেউক মৰম চৰম দিব। আৰু কাতি বিহুৰ কাতি বিহুৰ শুভেচ্ছা প্ৰতিকল থাকিল। শৰাই সজাই থকা হৈছে, মায়ে শৰাই সজাই আছে। আৰু ইয়াতে আকৌ এইটো মিঠাইটো এড কৰি দিব প্ৰসাদৰ লগত। এবাৰ বিহুৰ শুভেচ্ছা দিব মায়ে সকলোলৈকে, দি দিয়ক, কিবা এটা কৈ দিয়ক। সকলোলৈ কাতি বিহুৰ শুভেচ্ছা ৰাখিলোঁ। এতিয়া মায়ে শৰাইখন সজাই থাকিব, এই লাডু আনিছে বুন্দিয়া লাডুৰ লগত। তাৰপাছত মই যাওঁ কেণ্ডেল জ্বলাবলৈ। এইখিনি হৈছে কেণ্ডেল, আৰু মাটি চাকি লৈছে। মাটি চাকিটো আমাৰ মেইন, কেণ্ডেলটো নহয় বাৰু ইমান, হ'লেও আজিকালি শ্বৰ্ট ফৰ্মত মানে কেণ্ডেলটো জ্বলোৱা হয়। আৰু মই গেটত এই কেণ্ডেলখিনি জ্বলাওঁগৈ। আৰু চালনিতে গোটেইখিনি একদম মানে সজাই কেনে থৈ দিছে, গোটেইখনে উঠাই কেনে লৈ যাম। আৰু এই চাকি গছ ক'ত দিব বোলে, দুখন এইখন তুলসী তললৈ। তুলসীৰ তলত এগছ ন। এই 3 গছ চাকি আৰু কেণ্ডেল লৈ লৈছোঁ, বলক জ্বলাওঁগৈ। আৰু চলাইটো দি দিয়ক। এতিয়া মই চাকি দিবলৈ আহিছোঁ পদূলিৰ মুখত, দুইফালে দুগছ, এইফালে মুখ কৰি দিব লাগিব ন। খুল দিয়া, গেটখন খুলিব লাগিব। এতিয়া আমি মানে ওপৰত চালোঁ, গেটৰ ওপৰত ক'ৰবাত চাকি দিব পাৰি নেকি, নোৱাৰি মানে, সেইটো কাৰণে আমি কি কৰোঁ, ইয়াতে দি দিওঁ। তলতে চাকি 2 গছ জ্বলাই লওঁ ফাৰ্ষ্ট। তুলসী তলত এগছ এতিয়া জ্বলাই দিছোঁ। মই চাকি গছ জ্বলাই থ'ম, মায়ে তুলসী তলত শৰাইখন দিবহি মানে। তুলসী গছৰ তলটো মই চাফা কৰি থৈছিলোঁ অথনিয়ে। তাৰপিছত এতিয়া মানে ইয়াতে মই চাকি এগছ দি দিম। শৰাইখন মায়ে দিবহি, চাকি গছ যিহেতু সময় হৈছে, সেইটো কাৰণে মই দি দিওঁ চাকি গছ। আৰু শৰাইখন মায়ে ভিতৰত আয়োজন কৰি আছে, শৰাইখন দি দিবহি আৰু মায়ে। মই চাকি আৰু ধূপটো জ্বলাই থৈ দিওঁ। মাও পাহৰি গৈছে। এতিয়া মায়ে সজাই পৰাই মেলি শৰাইখন দিছে আৰু তুলসী তলত। আৰু এটা কথা, আমি যেতিয়া পূজা কৰোঁ, নামঘৰ যাওঁ বা এনেকুৱা ভাল কিবা অকেজন হয় মানে, য'ত মানে পূজা কৰিবলগীয়া হয়, তাতে আমি কিন্তু বগা সাজে বেছিকৈ পিন্ধোঁ। সেইটো কাৰণে মাও এই বগা সাজ পিন্ধিছে, ময়ো যিমান পাৰি বগাই পিন্ধিছোঁ। আৰু এতিয়া কেণ্ডেল জ্বলাই আছোঁ, জ্বলাই শেষ হ'লেই আৰু অলম'ষ্ট। বেছিকৈ জ্বলোৱা নাই, দিৱালী দিনাখন বেছিকৈ জ্বলোৱা হ'ব। কাতি বিহু বুলি মই দেউতাৰ ভৰিত ধৰি সেৱা লৈছোঁ। মা আৰু দেউতা বাহিৰতে আছে। দেউতা, বিহু ওলগ জনাই দিয়ক এতিয়া চবকে। শুভেচ্ছাটো ভালকে যাব লাগে আৰু দিন শুভেচ্ছা আৰু থাকিলে আৰু এতিয়া আমাৰ হৈ গ'ল গোটেই পৰ্বটো। তাৰপাছত এতিয়া আৰু ফটো আছে, ফটো তুলিম। আৰু মা আৰু মই ফটোটো তুলিবই লাগিব ন, এখন দুখন দিব লাগিব যে ইনষ্টাত, হোৱাটছআপত। তাৰপাছত আমি খাম, খানা আছে, খানা মানে মায়ে বনাব। আৰু
এনেকৈ চিম্পল খানাই আৰু মোৰ গাটো বেয়া যিহেতু ইমান মই খাই থাকিবও পৰা নাই আৰু সকলোলৈকে মোৰ ফালৰ পৰা কাতিৰ বিহুৰ শুভেচ্ছা থাকিল সকলোকে সকলোৱে মংগল হওক সকলোৱে ভালকৈ থাকক অ'কে বাই বাই